প্ৰেম হ'ল এক স্বৰ্গীয় অনুভূতি। প্ৰেমে মানুহক জীৱন দিবও পাৰে আৰু প্ৰেমে মানুহৰ জীৱন কাঢ়িও নিব পাৰে। ধৰি লওক আপুনি এজনী ছোৱালীক বহু বছৰ ধৰি ভাল পাই আছে আৰু তাইক আপুনি নিজৰ কৰিব বিচাৰে। তাইৰ লগত আপুনি এখন সুখৰ সংসাৰ কৰিম বুলি বহুত দিনৰ এটা সপোন পুহি ৰাখিছে আৰু সেইমতে কামো হৈ আছে। আৰু এদিন আপুনি ভয়ে ভয়ে কথাটো ঘৰত উলিয়ালে আৰু আপোনালোকৰ ঘৰৰ মানুহ সেই কথাটো মানি ল'লে আৰু লাষ্টত আপোনালোকৰ বহু বছৰীয়া ভাল পোৱাই পূৰ্ণতা পালে। কিন্তু এদিন আপুনি হঠাতে গম পালে যে আপোনাৰ প্ৰিয়জনে আপোনাক এভইড কৰিব লৈছে, আপোনাৰ লগত কথা পাতিবলৈ মন নকৰা হৈছে। কিন্তু আপুনি বিশ্বাসত ল'ব পৰা নাই। বিশ্বাসতনো কিয় ল'ব? কাৰণ আপোনাক বহু বছৰ ধৰি তাই ভাল পাই আছে আৰু আপোনালোকৰ মতে বিয়াও ঠিক হৈছে, খালি বিয়াখন হ'বলৈহে বাকী আছে। কিন্তু প্ৰথমবাৰ অবিশ্বাস কৰিলেও বাৰে বাৰে যেতিয়া আপোনাক এভইড কৰা হয়, বাৰে বাৰে যেতিয়া আপোনাক প্ৰত্যাখ্যান কৰা হয়, হয়তো তেতিয়া বিশ্বাস কৰিবলগীয়া হয় যে হয় নিশ্চয় আমাৰ সম্পৰ্কত ফাট মিলিছে। আচলতে চাওক, এনেকুৱা কাহিনী বহুত হৈ থাকে সদায়। আৰু যেতিয়া আপোনালোকৰ বহু বছৰ সম্পৰ্কত এনেকুৱা ধৰণৰ আপোনাক এভইড কৰিবলৈ ল'ব, আপোনাক বাৰে বাৰে প্ৰিয়জন আপোনাৰ ওচৰৰ পৰা আঁতৰি যাবলৈ ল'ব, আপুনি তেতিয়া গম পাব যে আপোনালোকৰ সম্পৰ্কটোত নিশ্চয় তৃতীয় ব্যক্তিৰ আগমন ঘটিছে। কাৰণ ইমান বছৰে ভাল পাই থকা ছোৱালীজনীয়ে আপোনাৰ লগত যেতিয়া কথা পাতিবলৈ মন নকৰিব, আপোনাক যেতিয়া টাইম দিবলৈ তাই বেয়া পোৱা হ'ব, আপুনি তেতিয়া গম পাব যে আপোনালোকৰ সম্পৰ্কত ফাট মিলিছে। আৰু আচলতে আপুনি তেতিয়া কি কৰিব? প্ৰথম কথাটো হ'ল যে আপুনি বহু বছৰে তাইক লৈ যি সপোন দেখি আহিছিলে, সেই সপোনবোৰ এক ছেকেণ্ডতে ধূলিসাৎ হৈ যাব। আপুনি বলিয়া দৰে হৈ যাব। কি কৰিম কি নকৰিম একোকে আপুনি ভাবি নাপাব। বহুবাৰ তাইক বুজাবলৈ চেষ্টা কৰিব যদিও তাই কিন্তু বুজি নাপাব। এনেকুৱা কিছুমান ঘটনা তেতিয়া হয় যেতিয়া নেকি আপোনাৰ প্ৰিয়জনে আপোনাতকৈ এজন ভাল ব্যক্তি লগ নাপায়, তেতিয়ালৈকে আপোনাৰ লগতে থাকিব বিচাৰে। কিন্তু যেতিয়া আপোনাতকৈ এজন ভাল ব্যক্তিক লগ পায়, আপোনাতকৈ ধন টকা পইচা সৰহ থকা এজন ব্যক্তিক লগ পায়, আপোনাক তেতিয়া এনেকুৱা ধৰণৰ ইগন'ৰ কৰে, এভইড কৰে, আপোনাক লগ এৰা দিব বিচাৰে। গতিকে তেনেকুৱা পৰিস্থিতিত আপুনি ইমান টেনশ্যন ল'বলগীয়া একো নাই। নিজকে বুজাবলৈ চেষ্টা কৰক আৰু যিমান পাৰে সেই কথাটো পাহৰিবলৈ চেষ্টা কৰক। কাৰণ মই এটা কথা ক'লোঁ, সেইজনী ছোৱালীক যদি আপুনি কেনেবাকৈ জোৰ জবৰদস্তিকৈ বিয়া পাতি আনেও, আপোনাৰ লগত কিন্তু বহুত দিন নাথাকে। কাৰণ যেতিয়া আপোনাক ইমান বছৰ ভাল পায়, তাই আপোনাক ইমান এভইড কৰিব পাৰিছে, বেলেগ কাৰোবাক পাই আপোনাক ইমানখিনি দুখ দিব পাৰিছে, তাই যে আপোনালৈ বিয়া হৈ আকৌ যে বেলেগলৈকে পলাই নাযাব, এইটো কেতিয়াও নহয়। সেইকাৰণে আপুনি এনেকুৱা ছোৱালীৰ পৰা আঁতৰত থাকক আৰু যিমান পাৰে এনেকুৱা সম্পৰ্কক এভইড কৰক, যাতে আপোনাৰ পিছত দুখ নহয়।